তো সবকে ওয়েলকাম কৰিছোঁ আজি মোৰ প্ৰথম ব্লগ মই আৰু আমাৰ ভাইটি আজি আমি ওলাই আহিছোঁ লং ড্ৰাইভ মানে ইমান লংও নহয় আৰু ইমান ছুটিও নহয় আমি দুই ফুৰিবলৈ ওলাই বতৰটো বৰ ভাল মানে আজি দিনটো ইমান গৰম কৰিছিলে সো এতিয়া বতাহ দি আছে প্লাস বৰষুণটো আহিব চাগে বৰষুণটো আহিলে ভালেই বাৰু অলপ ঠাণ্ডা অনুভৱ হয় যেহেতু দিনটো গৰমত ভুগি আছোঁ আজি সেইকাৰণে আমি বতৰটো ভাল দেখি দুয়ো ওলাই আহিলোঁ বল বোলে ফুৰি আহোঁ অকণ ক'ৰবাত চাহ তাহ খাই আহিম সো এতিয়া গাড়ীও চলাই আছোঁ প্লাস ভিডিঅ' বনাই আছোঁ কথাটো বেয়া কিন্তু এনেই আৰু আজি পটকৈ মনটো গ'ল ভিডিঅ' এটা বনাই দিওঁ চবেই হেনো ব্লগ বনাই দি থাকে আমিও কিবা এটা কৰোঁ হয়নে নহয় যদি ব্লগটো চবেই চাই চবেই কয় যে আগলৈকে আৰু বনোৱা তেতিয়া ডেফিনেটলি বনাম কিন্তু ছাপৰ্টটো লাগিব চবৰে মানে এতিয়া কিহৰ ওপৰত বনাম কেনেকৈ কি বনাম সেইবোৰ ভাবা নাই একো এয়া ৰোৱনীয়ে কঠীয়া ৰুই আছে ৰ'দ বৰষুণ সো আপোনালোকক আজি দেখুৱাব বিচাৰিছোঁ এয়া চাওক চুগাৰ মিল আছিলে আগতে ইয়াত চুগাৰ মিল আছিলে বৰ্তমান প্ৰায় ধ্বংসপ্ৰায় অৱস্থাত গোটেইখিনি ধ্বংস হৈ গ'ল চুগাৰ মিল শুনিছে চাগে আপোনাৰ বৰুৱা বামুণ গাঁও তো বৰ্তমান এতিয়া কি হ'ল অকল এতিয়া গোটেই অৰণ্য হৈ গ'ল গোটেই জংঘল অৱস্থা নাই ইমান ডাঙৰ মাটি এডোখৰ মানে এনেই পৰি আছে আজি কোনো ব্যৱহাৰ নাই চৰকাৰে হয়তো এইবিলাকত কিবা এটা উদ্যোগ বনাব পাৰে যাৰ পৰা আমাৰ স্থানীয় মানুহবোৰ লাভান্বিত হ'ব সংস্থাপন পাব কিন্তু চৰকাৰে এইবোৰ চিন্তা কৰা নাই কেলে নাজানো প্ৰত্যেকটো বস্তুৰ তেওঁলোকে অকল ব্যক্তিগতকৰণ কৰিবলৈ আৰম্ভ কৰিছে বাকী চৰকাৰে যদি এইবোৰ চিন্তা কৰে বহুত ভাল কথা আৰু বহুতে চাগে গম পায় সূতাকল দাবিত আছিলে সূতাকল বৰ্তমান তাত নুমলীগড় ৰিফাইনেৰীয়ে এটা প্ৰজেক্ট বনাই আছে চ' 450 বিঘা মাটিত এটা ডাঙৰ প্ৰজেক্ট বনাই আছে তেওঁলোকে চ' সেইটো এটা ভাল কামেই কৰিছে যিহেতু তাত যদি তেনেকুৱা উদ্যোগ এটা হয় হয়তো আমাৰ স্থানীয় যুৱক আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ যুৱকসমূহ এটা ভাল সুবিধা হ'ব সংস্থাপন পাবৰ বাবে চ' সেইটো এটা ভাল পদক্ষেপ সেয়া চৰকাৰে কৰা নাই বাৰু সেয়াটো NILটো মোৰ মতে প্ৰাইভেটেই হয় বাকী একো নাই আমাৰ এতিয়া অৱস্থাটো এনেকুৱা প্ৰায় যুৱক নিবনুৱা হৈ আছে তেওঁলোকক সংস্থাপন লাগে চাকৰি লাগে চাকৰি ইমান পঢ়ি শুনি কিছুমান এতিয়া বৰ্তমান খেতি কৰিছে বা কিবা কিবি ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে চ' সেইবোৰ কাৰণ হৈছে তেওঁলোক ভাল স্ক'প পোৱা নাই বা আমাৰ গোলাঘাটত তেনেকুৱা ভাল উদ্যোগ নাই য'ত নেকি আমাৰ ল'ৰা ছোৱালীবোৰে নিজৰ প্ৰতিভাখিনি দেখুৱাব পাৰিব বা তেওঁলোক কিবা কৰিম বুলি ভাবিলেও তেনেকুৱা তেওঁলোক স্ক'প পোৱা নাই চ' চৰকাৰে তেনেকুৱা কিবা চিন্তা কৰিলে ভাল হয় এতিয়া আপোনালোকক কি কয় হেৰি দেখুৱালোঁ যেনেকৈ চুগাৰ মিলৰ মাটি ইমানখিনি পৰি আছে সেই মাটিডোখৰতো চৰকাৰে কিবা এটা উদ্যোগ বনাম বুলি ক'লে বনাব পাৰে আজি যদি তাত ডাঙৰ উদ্যোগ এটা হয় আমি লাভান্বিত হ'ম হয়তো আমি কিবা এটা তাত সৰু সুৰা হ'লেও আমি নাপালেও কোনোবা আমাৰ ভাইটি ভণ্টি বা দাদা বাইদেউ কোনোবাতো তাত সংস্থাপন পাব আমি বাৰু কিবা কিবি কৰি আছোঁ সৰু সুৰাকৈ হ'লেও কৰি আছোঁ যদিও ভাল কিবা এটা ডাঙৰ পালেতো চবৰে কৰিবলৈ মন যাব হয় নে নহয় কি কয় বাৰু বাকী ভিডিঅ'টো বনালোঁ আৰু বাকী এতিয়া আমাৰ দেশৰ মূল সমস্যাটো হৈছে হিন্দু মুছলিম আমাৰ দেশত হিন্দু মুছলিম হ'বলৈ আৰম্ভ হৈছে প্ৰায় আৰম্ভ বুলি নহয় বহুত আগৰ পৰাই হৈ আছে কিন্তু বৰ্তমান
যিটো হিন্দু মুছলিমৰ যিটো ভাতৃত্ববোধ আছিলে সেইটো বৰ্তমান প্ৰায় নাইকিয়া হৈ গৈছে। যিবোৰ ঘটনা সংঘটিত মানুহবোৰৰ ব্ৰেইন ৱাছ কেনেকৈ হৈছে, মানুহবোৰ মানে জম্বি টাইপ কেলৈ হৈ গৈছে মই বুজি পোৱা নাই। সেইবোৰ কৰি মানুহৰ কি লাভ হ'ব? আমি হিন্দু মুছলিম কৰিম, আমাৰ নিজৰ মাজত কাজিয়া লাগিম, নিজক মাৰিম, তাৰ পৰা আমাৰ লাভ কি হ'ব বাৰু? আমি হিন্দু মুছলিম ইমান বছৰ ধৰি সকলোৱে মিলা প্ৰীতিৰে আছোঁ। তাৰ মাজত কিছুমান মানুহে কি কৰিছে, নিজৰ ৰাজনৈতিক মুনাফা উঠাবৰ কাৰণে তেওঁলোকে কি কৰিছে, আমাৰ মাজত এই হিন্দু মুছলিমৰ ভাৱ বঢ়াই দিছে। আৰু আপুনি মই নিজক বা আনক হত্যা কৰি কি কৰিছোঁ যে আমি নিজৰ ধৰ্ম ৰক্ষা কৰিছোঁ। কোনো ধৰ্মই সেইটো কেতিয়াও নিশিকায়। আনৰ ধৰ্মক বেয়া পাবলৈ বা আনৰ ধৰ্মৰ মানুহক হত্যা কৰিবলৈ কোনো ধৰ্মই নিশিকায়। না মুছলিম ধৰ্ম শিকায়, না হিন্দু ধৰ্ম শিকায়। আজি যিবোৰ মানুহে এইবোৰ কৰি আছে, এইবোৰ মানুহ হৈছে উগ্ৰ স্বভাৱৰ মানুহ, যিবিলাক হয়তো তেওঁলোকৰ দিমাগত কি আছে একমাত্ৰ ওপৰৱালাই জানে, তেওঁলোক কি ভাবি এইবোৰ কাম কৰি দিয়ে। চ' আমি নিজেই বুজিবলৈ হ'ল আৰু নিজেও সাৱধান হ'বলৈ হ'ল। এইবোৰ ক্ষেত্ৰত নিজেই বাচি থাকিব লাগে। আৰু এইবিলাক ফেক নিউজ কিবা কিবি এইবিলাক আমি বিয়পোৱাৰ পৰা বিৰত থাকিব লাগে। যে ক'ৰবাত কিবা এটা হ'ল, আমুক হ'ল তামুক হ'ল, আমি যদি কিবা এটা ঘটনা গম পাইছোঁ, আমি ঘটনাটো এটলিষ্ট সম্পূৰ্ণৰূপে জানি ল'ব লাগে যে কথাটো সঁচা নে মিছা। আমি সঁচা মিছা নজনাকৈ কি কৰোঁ যে আমাৰ ধৰ্মৰ কথা কোনোবা তেনেকৈ কৈছে বা আমাৰ ধৰ্মক কোনোবাই গালি দিছে বা আমাৰ ধৰ্মৰ বিপক্ষে কিবা কাম কৰিছে, সেইবোৰ ভাবি আমি কি কৰোঁ, ডাইৰেক্ট আমি সেইটো ভিডিঅ'টো ভাইৰেল কৰি দিওঁ আৰু আমাৰ মাজত আমি এটা হিংসাৰ ভাৱ সৃষ্টি কৰি দিওঁ। চ' সেইবোৰ হ'ব নালাগে। একচুৱেলি এটা সভ্য সমাজ হ'ব লাগে, তেতিয়াহে আমাৰ দেশখন আগবাঢ়ি যাব। আজি পাকিস্তান নিচিনা দেশ যি ধৰ্মৰ নামত ভাগ হৈছিল, আজি পাকিস্তান ক'ত আছে? আৰু যিটো আমাৰ ইণ্ডিয়া ছেকুলাৰ বুলি কোৱা হয়, আমাৰ ছেকুলাৰ দেশ ভাৰত আজি ক'ত আছে? সেইকাৰণে ধৰ্মৰ নামত যিবোৰ দেশ গঠন হৈছে, ইৰাক হওক বা সেইবোৰ জেগা চাওক কি অৱস্থা হ'ল। য'ত কট্টৰতা থাকে তাত কেতিয়াও উন্নতি নহয়, লাগিলে যি ধৰ্মই নহওক, হিন্দু হওক মুছলমান হওক। তো সকলোৱে সেই বস্তুটো বুজিব লাগে নিজেই, আৰু নিজেই বিবেচনা কৰি চাব লাগে যে সেইবোৰ আমি শুদ্ধ কৰিছোঁ নে ভুল কৰিছোঁ। আমি নিজৰ মাজতে কাজিয়া কৰি আমি কি কৰিব বিচাৰিছোঁ, আমি সমাজখনক কি কৰিব বিচাৰিছোঁ, আজি আমি আমাৰ সমাজখন ক'লৈ লৈ গৈ আছোঁ, আমাৰ আহিবলগীয়া জেনেৰেশ্যনখিনিক আমি কি শিক্ষা দিছোঁ বাৰু। চ' আমি সেইবোৰ নিজেই বিবেচনা কৰি চাব লাগে। আৰু এইবোৰ ভাৱ মনৰ পৰা হিন্দু মুছলিম বা যিয়ে নহওক এইবোৰ কৰাৰ পৰা বিৰত থাকিব লাগে। নিজৰ কাম কৰক, নিজৰ পৰিয়াল পোহক, নিজৰ মা দেউতাক মৰম কৰক, নিজৰ মা দেউতাৰ কাৰণে কাম কৰক। মা দেউতাই আপোনাক জন্ম দিছে, আপোনাক ইমান কষ্টৰে তুলি মেলি ডাঙৰ কৰিলে, আপোনাক এইবোৰ কৰিবলৈ তেওঁলোকে ডাঙৰ কৰা নাই বা কষ্ট কৰা নাই। তেওঁলোকে এটা কথা ভাবিছে যে মোৰ ল'ৰা পঢ়ি শুনি কিবা এটা ভাল কাম কৰিব, জীৱনত ছাকচেছ হ'ব, সকলোৱে তাক ভাল পাব বা তেনেকুৱা কিবা এটা হ'ব বুলি চব মাক বাপেকে ভাবে। কিন্তু আমি কি কৰিছোঁ, ডাঙৰ হৈ মেলি এই ৰাস্তাত ওলাই আমি কট্টৰতাৰ প্ৰদৰ্শন কৰিছোঁ, লোকক গালি দিছোঁ, সেইবোৰ কৰিছোঁ। তো আমি সেইখিনি কৰি একো লাভ নাই। তো সেইখিনি মোৰ মনৰ কথা আছিলে, মই ক'লোঁ। চ' যদি কাৰোবাক কিবা বেয়াকৈ কৈছোঁ বেয়া নাপাব, যদি কিবা কথা মোৰ বেয়া লাগিছে বেয়া নাপাব, মাফ কৰি দিব যদি কিবা ভুল কৈছোঁ। আৰু যদি কিবা শুনি মোৰ কথাখিনি ভাল লাগিলে চ' ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব। আপোনালোকৰ মতামত কি, আপোনালোকে কি বিচাৰে দেশখনত বা আমাৰ ৰাজ্যখনত। চ' নিজৰ মতামত চবেই দিব বুলি মই আশা কৰিলোঁ। আৰু বৰষুণো আৰম্ভ হ'ল, তো আশা কৰোঁ চবেই ভালে কুশলে থাকক। আৰু মোৰ এই ফাৰ্ষ্ট ব্লগটো আজি মই ইমানতে সামৰিছোঁ। তো সকলোলৈ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে, আৰু আকৌ লগ পাম আমি, ঠিক আছে? তো বাই বাই, চি ইউ টুমৰো।